Hello viewers, welcome to my channel ইতিহাসেৰ ইণ্ডিয়াই। আজি আমি পুনৰ অসম শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জীৰ প্ৰথম খণ্ডৰ প্ৰথম অধ্যায় ইটা, মণি আৰু হাড়বোৰৰ কিছু প্ৰশ্নোত্তৰ লৈ আহিছোঁ। এনেকুৱা প্ৰশ্নোত্তৰ পাই থাকিবলৈ মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আহাচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰশ্ন: পুৰাতত্ত্ববিদসকলে কিদৰে হৰপ্পীয় সমাজৰ আৰ্থ-সামাজিক বৈষম্যবোৰ বিচাৰি উলিয়াইছিল? এই ক্ষেত্ৰত তেওঁলোকে কি কি বৈষম্য লক্ষ্য কৰিছিল? উত্তৰ: পুৰাতত্ত্ববিদসকলে হৰপ্পীয় সমাজৰ আৰ্থ-সামাজিক বৈষম্যবোৰ প্ৰধানকৈ মিত্ৰদেহ সৎকাৰ পদ্ধতিৰ অধ্যয়ন আৰু হস্তনিৰ্মিত সা-সঁজুলিৰ অধ্যয়নৰ জৰিয়তে বিচাৰি উলিয়াইছিল। প্ৰথমতে মিত্ৰদেহৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় যে হৰপ্পাৰ লোকসকলে গাঁত খান্দি মৃতদেহ পুতি থৈছিল। গাঁত খন্দাৰ ক্ষেত্ৰতো কিছু পাৰ্থক্য দেখা যায়। কোনো কোনো ক্ষেত্ৰত সমাধি স্থানত ডুব খাই থকা মাটিত শাৰী পাতি ইয়াৰ গাঁথনি দিয়া হয়। কিছুমান সমাধিত আকৌ মৃতদেহৰ লগত বহুত বাচন পত্ৰ আৰু অলংকাৰ দিয়া দেখা গৈছিল। এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে নিশ্চয় এনে বস্তুবোৰ পৰলোকত ব্যৱহৃত হ'ব বুলি বিশ্বাস কৰিছিল। কোনো ক্ষেত্ৰত মৃতকৰ সৈতে তামেৰে নিৰ্মিত দাপোন দিয়াও দেখা গৈছিল। বহুবোৰ অলংকাৰ পুৰুষ আৰু মহিলা উভয়ৰে সমাধিত দৃষ্টিগোচৰ হৈছে। মুঠতে এনে লাগে যে হৰপ্পাৰ লোকসকলে মৃতদেহৰ সৈতে মূল্যৱান বয়-বস্তু সমাধিস্থ কৰাটো আৱশ্যক বুলি বিশ্বাস কৰিছিল। দ্বিতীয়তে, সামাজিক বৈষম্যতাৰ চিনাক্তকৰণৰ আন এটা উপায় হ'ল হস্ত নিৰ্মিত সঁজুলিৰ অধ্যয়ন। পুৰাতত্ত্ববিদসকলে সঁজুলিবোৰক দুভাগত বিভক্ত কৰিছে: বস্তুবাদী আৰু ভোগবাদী। সাধাৰণ বস্তুৰে কম আয়াসতে তৈয়াৰ কৰা বস্তুবোৰক বস্তুবাদী আৰু সাধাৰণতে সহজলভ্য নোহোৱা উপাদানেৰে প্ৰস্তুত বস্তুবোৰক ভোগবাদী বুলি অভিহিত কৰিছে। এইদৰেই পুৰাতত্ত্ববিদসকলে হৰপ্পীয় সমাজৰ আৰ্থ-সামাজিক বৈষম্যবোৰ বিচাৰি উলিয়াইছিল। দ্বিতীয় প্ৰশ্ন: মহেঞ্জোদাৰোৰ কিছুমান স্বতন্ত্ৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা কৰা। উত্তৰ: সিন্ধু সভ্যতাৰ এখন গুৰুত্বপূৰ্ণ চহৰ হৈছে মহেঞ্জোদাৰো। এনে এটা সভ্যতাৰ প্ৰধান কেন্দ্ৰ মহেঞ্জোদাৰোৰ কিছুমান স্বতন্ত্ৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। তলত আলোচনা কৰা হ'ল। ১ নম্বৰ, নগৰকেন্দ্ৰিক সভ্যতা। মহেঞ্জোদাৰো নগৰখন সম্পূৰ্ণ পৰিকল্পিতভাৱে গঠন কৰা হৈছিল। নগৰখনৰ বাসস্থানৰ পৰা নলা-নৰ্দমালৈ সুন্দৰভাৱে গঠন কৰা হৈছিল। এই নগৰখন নামনি আৰু দুৰ্গ নগৰ বুলি ভাগ কৰা হৈছিল। দ্বিতীয়তে, নামনি চহৰ। মহেঞ্জোদাৰোৰ নামনি নগৰখন যথেষ্ট বৃহদাকাৰ হ'লেও ই উচ্চতাত নিম্ন স্থানত অৱস্থিত আছিল। নামনি নগৰখন প্ৰাচীৰেৰে আৱৰা আছিল। এই নগৰতে সৰ্বসাধাৰণ লোকে বসবাস কৰিছিল। অনুমান কৰিব পাৰি যে লোকালয় গঢ়িবলৈ প্ৰথমে আঁচনি প্ৰস্তুত কৰি তাৰ পিছতহে তাক কাৰ্যত পৰিণত কৰা হয়। নগৰত অট্টালিকা সাজিবৰ বাবে প্ৰথমে ইটা যোগাৰ কৰিছিল। ৰ'দত শুকোৱা বা জুইত সেকি ইটাবোৰ এক নিৰ্দিষ্ট মানত তৈয়াৰ কৰিছিল। তৃতীয় বৈশিষ্ট্য হৈছে দুৰ্গ নগৰ। মহেঞ্জোদাৰোৰ উচ্চ ঠাইত অৱস্থিত অঞ্চলক দুৰ্গ নগৰ বোলা হৈছিল। এই অঞ্চলত থকা স্থাপত্যসমূহ সম্ভৱতঃ সামাজিক কাম-কাজত ব্যৱহাৰ হৈছিল। এইবোৰৰ ভিতৰত গুদামঘৰ,
আৰু স্নানাগাৰ উল্লেখযোগ্য। চতুৰ্থতে নলা নৰ্দমা বিন্যাস। মহেঞ্জোদাৰোৰ অন্যতম বৈশিষ্ট্য আছিল নলা নৰ্দমাৰ বিন্যাস। ইয়াৰ অধিবাসীসকলে প্ৰথমে নৰ্দমাযুক্ত পথবোৰ নিৰ্মাণ কৰি ইয়াৰ ওচৰে ওচৰে ঘৰবোৰ সাজিছিল। ঘৰৰ পেলনীয়া পানী সেই নৰ্দমাত পৰিছিল। নৰ্দমাবোৰ ইটাৰে নিৰ্মিত আৰু ইয়াক ইটাৰে ঢিলাকৈ ঢাকি থৈছিল যাতে সেইবোৰ চাফা কৰিব পাৰে। পঞ্চমতে ঘৰুৱা স্থাপত্য কলা। নামনি নগৰত ভালেমান গৃহৰ স্থাপত্য কলা দেখা পোৱা যায়। এনে গৃহৰ মধ্যস্থলত এখন চোতালক কেন্দ্ৰ কৰি চাৰিওফালে কোঠাবোৰ নিৰ্মাণ কৰা হৈছে। বাসগৃহৰ তলৰ মহলাত খিৰিকীৰ ব্যৱস্থা নাছিল, অৰ্থাৎ তেওঁলোকে আৰ-বেৰক গুৰুত্ব দিছিল। প্ৰত্যেক ঘৰত ইটাৰে নিৰ্মিত স্নানাগাৰৰ ব্যৱস্থা আছিল। কিছুমান ঘৰত একোটা কোঠাতে পানীৰ কুঁৱা আছিল, য'ত বাহিৰৰ মানুহো সোমাব পাৰে। ষষ্ঠ বৈশিষ্ট্য হৈছে বৃহৎ স্নানাগাৰ। মহেঞ্জোদাৰোৰ দুৰ্গনগৰত বৃহৎ স্নানাগাৰ আছিল। এই স্নানাগাৰটো এখন চোতালত অৱস্থিত চাৰিচুকীয়া পুখুৰী। পুখুৰীত নামিবৰ বাবে উত্তৰ দক্ষিণ দিশত দুটা খটখটি আছিল। পুখুৰীত তিনিওপাৰে কোঠা আছিল আৰু এটা কোঠাত প্ৰকাণ্ড কুঁৱা আছিল। এই কুঁৱাৰ পৰা পানী নৰ্দমালৈ প্ৰবাহিত হৈছিল। বৃহৎ স্নানাগাৰটোৰ অৱস্থিতি লক্ষ্য কৰি পুৰাতত্ত্ববিদসকলে ইয়াক ধৰ্মীয় কামত ব্যৱহাৰ কৰিছিল বুলি মন্তব্য কৰিছে। আজিলৈ ইমানতে অন্ত পৰিল। নমস্কাৰ।